হেল্ল' এভৰিৱান, মই পৰি গগৈ মোৰ চেনেল কুকিং উইথ পৰি গগৈলৈ আপোনালোকৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ হাঁহৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে গেছটো অন কৰি কেৰাহীখন পাতি দিছোঁ গৰম হ'বলৈ। কেৰাহীখন গৰম হোৱাত 4ৰ পৰা 5 চামুচ মই সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হ'লগৈ আৰু এতিয়া মই 3ৰ পৰা 4টা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াকেইটা অপশ্যনেল হয়। এতিয়া গোটা জিৰা আধা চামুচ, দুখিলা তেজপাত, অলপমান নৰসিংহৰ পাত আৰু 2টা মিডিয়াম চাইজৰ মিহিকৈ কাটি লোৱা পিঁয়াজ দি সকলোবোৰ লগতে ৰঙচুৱা কৰি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হ'লগৈ আৰু এতিয়া সোৱাদ অনুসৰি নিমখ, হাফ চামুচ হালধি, হাফ চামুচ মিট মছলা, হাফ চামুচ জিৰা, হাফ চামুচ ৰেড চিলি পাউডাৰ দি অলপ সময় ভাজি ল'ম। এতিয়া 1 চামুচ আদা নহৰু পেষ্ট এড কৰি দিছোঁ। মছলাখিনি জ্বলি নাযাবলৈ অলপমান পানী এড কৰি দিছোঁ। এতিয়া এনেদৰে অলপ সময় লৰাই ভাজি থাকিম মছলাখিনি। মছলাখিনি ভজা হ'লগৈ, এতিয়া হাঁহৰ মাংসখিনি দি দিছোঁ। মাংসখিনি এনেদৰে অলপ সময় লৰাই ভজাৰ পাছত ঢাকনি দি 10 মিনিটমান সময় মিডিয়াম ফ্লেমত সিজিবলৈ দিম। এতিয়া মাংসখিনিত মই আলু এড কৰি দিছোঁ। আলুটো অপশ্যনেল হয়। মাংসখিনি এনেদৰে অলপ সময় ভজাৰ পাছত পুনৰ ঢাকনি লগাই 5 মিনিটমান সময় মিডিয়াম ফ্লেমত সিজিবলৈ দিম। এতিয়া আধা গিলাচ জোখৰ পানী এড কৰি দিছোঁ মাংসখিনি কোমলকৈ সিজিবলৈ। মাংসখিনি পুনৰ ঢাকনি লগাই 10 মিনিটমান সময় ল' ফ্লেমত আকৌ সিজিবলৈ দিম। আলুখিনি কোমলকৈ সিজিলে এতিয়া আধা চামুচ গৰম মছলা এড কৰি দিছোঁ। এতিয়া মাংসখিনি 5 মিনিটমান সময় এনেদৰে ভাজি থাকিম। আজিৰ হাঁহৰ মাংসৰ ৰেচিপিটো হ'লগৈ আৰু একেবাৰে শেষত মিহিকৈ কাটি লোৱা মান ধনিয়াৰ পাত এড কৰি দিছোঁ।
মাংসখিনি কালাৰটো খুবেই ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে অতি সোনকালে পাই যাব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।